মোৰ ল'ৰাক এই 3 বছৰ দিনে এখন বিচনা চাদত পৰি আছে। এখন ঘৰৰ মাজলৈ হঠাৎ নামি আহিল কাল অমানিশা। প্ৰায় 4 বছৰ ধৰি এটা সৰু ঘৰৰ ভিতৰত সোমাই আছে এজন যুৱক। বিহপুৰীয়া সমষ্টিৰ ভোলাবুৰী গাঁও পঞ্চায়তৰ অন্তৰ্গত নাহৰণি গাঁৱৰ সোমেশ্বৰ বৰুৱাৰ একমাত্ৰ পুত্ৰজন বিগত কিছু বছৰ বহিৰাজ্যত থাকি ঘৰ পোহপাল দিছিল। তেনে সময়তে যুৱকজনৰ এক অচিন ৰোগত আক্ৰান্ত হৈ মানসিকভাৱে বিকাৰগ্ৰস্ত হৈ পৰিছিল। ঠিক তেনে সময়তে সেই যুৱকজনৰ দেউতাকেও এক অচিন ৰোগত আক্ৰান্ত হৈ দুয়োখন ভৰি অকামিলা হৈ পৰিছিল। তেওঁলোকৰ ঘৰখন পোহপাল দিয়া দুয়োজন লোকেই অচিন ৰোগত আক্ৰান্ত হোৱাৰ পাছতেই যেন ঘৰখনলৈ নামি আহিল এক কাল অমানিশা। তেওঁলোকৰ কোনো উপাৰ্জনৰ পথ নোহোৱাত সোমেশ্বৰ বৰা পত্নী অৰ্থাৎ যুৱকজনৰ মাতৃ এতিয়া অসহায় অৱস্থাত। কোনে বুজিব অসহায় পৰিয়ালটোৰ কৰুণ কাহিনী? তেওঁলোকে এতিয়া কেনেদৰে জীৱন কটাব? তেওঁলোকে এতিয়া ৰাইজৰ সহায় বিচাৰিছে। এতিয়া মূল বিষয় হৈছে তেওঁলোকৰ বৰ্তমান চৰকাৰখনে এবাৰ চকু মেলি চাবনে? নমস্কাৰ, মোৰ নাম বিনা বৰুৱা। মোৰ এতিয়া ল'ৰা 3.5 বছৰ এতিয়া সজাগত পৰি থকা নিচিনা। মই টকা পইচা ভাঙি একো ভাল কৰিব পৰা নাই। আৰু এতিয়া মানুহটো হৈ প্ৰেছাৰ ষ্ট্ৰক হৈ পেলাই এতিয়া মানুহটো পৰি থকা। মই এতিয়া কেনেকৈ কি কৰিম? প্ৰেছাৰ ষ্ট্ৰক হওঁতেনে গৈ পেলাই মই অধিকাৰ ক'লোঁগৈ। অধিকাৰে নিজৰ গাড়ীয়ে নি মেডিকেল কৰাই আনিলে। মেডিকেল কৰাই আনি থ'লেহি। থোৱাৰ পাছত আকৌ যাবলগীয়া হ'ল। তেতিয়া মই এইজন ল'ৰাক লৈ গ'লোঁ। এইজন ল'ৰাই নি চিকিৎসা কৰি আনিলেগৈ। কৰাৰ পাছত এতিয়া মোৰ হাতত নাইকিয়া, একেবাৰে পইচা পাতি একেবাৰে অসুবিধা। মই চৰকাৰৰ ফালৰ পৰা মাত্ৰ চাউলকেইটাহে পাইছোঁ, অইন বস্তু মই একো পোৱা নাই। আৰু মোৰ ইমানেই দুখ, মোৰ ল'ৰাক এই 3 বছৰ দিনে এখন বিচনা চাদত পৰি আছে। আজি মনত মোক এটা ছোৱালী দুইজনী উলিয়াই দিলোঁ। সেই 2জনী ছোৱালীও এতিয়া ডাঙৰজনী তেনেকৈ আহিবই নোৱাৰে। সৰুজনী এপাক মাৰে যেনে তেনে। ডাঙৰজনী ছোৱালীও একে গতিয়ে আহিব নিদিয়ে। চৰকাৰৰ একো সুবিধা পোৱা নাই? নাই পোৱা, তাইও মই পোৱা নাই। চৰকাৰক আপোনালোকে কি ক'ব? চৰকাৰক মই এটাই, ল'ৰাটোৰ মানুহটো ভাল কৰিব লাগে। মোক যেনে তেনে থাকিবলৈ ঠাই এখন দিয়ক। মোক সৈতে মই এতিয়া ভিতৰখনত সোমাবলৈ বস্তা পাৰি থৈছোঁ। মই গোটেই ভিতৰত সেই লকডাউনৰ সময়ত কিবা ৰিলিফ পাইছেনে আপোনালোকে? ৰিলিফ পালোঁ দুঘৰৰ পৰা। এইটো পাইছোঁ বাৰু। চৰকাৰৰ ফালৰ পৰা পাইছে নাই ৰিলিফ? চৰকাৰৰ ফালৰ পৰা চাউলকেইটা পালোঁ। তাৰ বাহিৰে অইন একো নাই। মই এতিয়া মানুহটোৰ কাৰণে মোৰ বেছি। এতিয়া মোক খেতি বাতি কোনে কৰি দিব? মোক কোনোৱে নাই। ল'ৰাক সেইটোৱে। ল'ৰা বিচনাত পৰি থাকে সদায় কান্দি মই ভাত খাব লাগে। গাঁৱৰ মানুহে চবে ক'ব।